গাৰনোম হিয়ৰি উঠাৰ এটা ভয়ংকৰ শিহৰণকাৰী দৃশ্য। সাগৰৰ পাৰত সাগৰৰ ঢৌ উপভোগ কৰি আছিল বহু যুৱক যুৱতীয়ে। এনেতে সংঘটিত হ'ল এক ভয়ংকৰ ঘটনাৰ কেমেৰাৰ সন্মুখতে উটুৱাই নিলে দুগৰাকীকৈ যুৱতীক। গৰমত আনন্দৰ উল্লাসৰ মাজতেই এক ভয়ংকৰ ঘটনাৰ সংঘটিত হ'ল কেৰেলাত। সাগৰৰ পাৰত সাগৰৰ ঢৌ উপভোগ কৰি আছিল বহু যুৱক যুৱতীয়ে। এনেতে ইটোৰ পিছত সিটো আহিছিল সাগৰৰ প্ৰকাণ্ড ঢৌ, আৰু এনে প্ৰকাণ্ড ঢৌতে বিলীন হৈ গ'ল দুগৰাকীকৈ যুৱতী। এই সম্পূৰ্ণ ভয়ংকৰ দৃশ্যৰ বন্দী হৈ ৰ'ল কেমেৰাৰ সন্মুখত। ছেকেণ্ডৰ ভিতৰতেই দুয়োগৰাকী যুৱতীৰ মৃত্যু হ'ল। সঁচাকৈ ই এক অতি ভয়ংকৰ ঘটনাৰ। আপোনাৰ সুখতকৈও অতি ভয়ংকৰ হ'ব পাৰে আপোনাৰ চাৰিওফালে থকাৰ কিছুমান পৰিৱেশ। সেয়া সকলো সময়তে সাৱধান হোৱা উচিত। ব্যুৰ ৰিপৰ্ট, টাইমছ লাইভ।